মৰম লাগিছে এনেকুৱা দেখিলে যে। ৱাও, ফিলটো কেনেকুৱা লাগে বন্ধু? কি খবৰ, কেনে আছে? আজি আছো কত দেখিছেনে? এইবিলাক সকলোবিলাক শাপলা ফুল, শাপলা। তো শাপলা ফুল দেখাম আজি। শাপলা ফুলের বাগানত আহিছে একদম। ইয়াতে নামি নামি চিৰিম শাপলা ফুল। কেনেকুৱা লাগিছে মৰম চেনেহ দি আছে। এই যেবিলাক হৈছে শাপলা ফুল। কেনেকুৱা লাগিছে এই যে একদম শাপলা ফুলৰ বিলত আহিছে। শাপলা ফুল হয় এখন দেশৰ জাতীয় ফুল। সেইটো দেশখনৰ নাম কি কমেণ্ট কৰিব। কিমান ধুনীয়া লাগিছে এইবিলাক সকলোবিলাক শাপলা ফুল, ঠিক আছে। মৰম লাগিছে এনেকুৱা দেখিলে যে। ৱাও, ফিলটো কেনেকুৱা লাগিছে? বহুত ধুনীয়া। আপোনালোকক বেক কেম চাইছে না কেনেকুৱা? একদম অকল শাপলা ফুল আৰু শাপলা ফুল। এই যে গাইস, আপোনালোকে চাইছে এইটো এটা মানে জাল, মানে এইটো খৰা জাল, ঠিক আছে। এইটোৰে মাছ মাৰে। তো আপোনালোকে কি কয় কমেণ্ট কৰিব। এইবিলাক হৈছে বেচন, হাইব্ৰিড বেচন। যেহেতু আমালোকে হৈছোঁ মানে অসম দেশৰ, আৰু অসম দেশত কৃষি প্ৰধান দেশ। সকলোৱে কৃষি কৰিব লাগিব। য'তই যাই নকৰক কিয় কৃষি কৰিব লাগিব। সেইকাৰণে আজি বিচনবিলাক কেনেকুৱা হৈছে চাবলৈ আহিলোঁ। বীজ হাইব্ৰিড বীজ হয় এইবিলাক। কলমবিলাক ধুনীয়া হৈছে চালোঁ। তো এতিয়া ঘৰত যাম।